Hello everyone, welcome to Any Study IQ. আজি আমি ডিসকাস কৰিব গৈ আছো ৰেশিও এণ্ড প্ৰপৰচনৰ ক্লাছ 2 2 নম্বৰ ক্লাছ। ইয়াৰ আগতে মই এটা পাৰ্ট অলৰেডি আপোনাক আপলোড কৰিছো, সো আপুনি যদি ভিডিওটো চোৱা নাই মই ডেসক্ৰিপচনৰ লিংকটো দি দিছো, তাত গৈ আপুনি চাই ল'ব পাৰিব, ঠিক আছে। সো ৰেশিও এণ্ড প্ৰপৰচনৰ ওপৰত আপুনি যিকোনো এক্সাম দিয়ক, আসাম গভৰ্ণমেণ্টৰ হওক বা চেন্ট্ৰেল এক্সামে হওক, আপোনাৰ দুই এটা কোৱেশ্চনটো প্ৰত্যেক এক্সামত আহিবই, আপোনাৰ গ্যাৰান্টি আছে। আৰু আপুনি ভালকৈ এইটো প্ৰিপাৰেশ্যন কৰি লওক যাতে আপুনি মাৰ্কছটো এটেম্প কৰিব পাৰিব, এই মাৰ্কছটো এটেম্প কৰিব পাৰিব, মানে মাৰ্কছটো আপুনি নেৰিবগৈ, ঠিক আছে। চ' মই ইজিলি বুজাব চেষ্টা কৰিছোঁ, ঠিক আছে। যদি কিবা অসুবিধা পায় আপুনি কমেণ্ট কৰিব, মই চেষ্টা কৰিম আপোনাক আৰু ভালদৰে বুজাবলৈ, ঠিক আছে। চ' অনুগ্ৰহ কৰি যদি আপুনি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, চ' অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনাৰ ফ্ৰেণ্ডছসকলৰ মাজত শ্বেয়াৰ কৰি দিব, ঠিক আছে। চ' চবৰ কাৰণে যাতে সহায় হয়। চ' এক্সামটো আহি আছে আপোনাৰ, গম পাইছে, টাৰ্গেট যিটো 32,000 পোষ্টৰ কাৰণে। চ' তাৰ কাৰণে মই চেষ্টা কৰিম যে আপোনাৰ মেথছৰ প্ৰায় টপিকছখিনি কভাৰ কৰিবৰ কাৰণে মই এটা এটা টপিকছৰ ওপৰত বনাই আছোঁ, যাতে বেছিকৰ পৰা ষ্টাৰ্ট কৰিছোঁ, যাতে আপুনি মেথছখিনি ভাল মাৰ্কছ এটেম্প কৰিব পাৰি। আৰু আপুনি যিকোনো এক্সাম ক্লিয়াৰ কৰিব হ'লে আপুনি মেথছৰ মানে কুৱেশ্যনবোৰ ছল্ভ কৰিবই লাগিব। আৰু আপুনি জেনেৰেলি কৰিব গ'লে আপোনাৰ ক'ত টাইম লাগিব, কিন্তু আপুনি ট্ৰিক্স দি কৰিলে আপোনাৰ শ্বৰ্টত কৰিব পাৰিব আৰু টাইমটো কনজিউম কম হ'ব, ঠিক আছে। চ' মই চেষ্টা কৰি আছোঁ যাতে আপোনাৰ কমন কুৱেশ্যনবোৰ আনা, যিটো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাক হয়। চ' যিকেইটা মই কুৱেশ্যন আনিছোঁ সেইকেইটা প্ৰত্যেক এক্সাম প্ৰিভিয়াছ ইয়েৰত আহা, যেনেকৈ আপোনাৰ SSC CHHLত আহিছে বা CHHLত আহিছে, বা আপোনাৰ MTSত আহিছে বা GDত আহিছে, চ' আসাম গভৰ্ণমেণ্টৰ এক্সামত আহিছে। চ' সেইকেইটাৰ পৰাহে মই বাছি কিনে ওলাইছোঁ, ঠিক আছে। চ' ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, ঠিক আছে। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম ক্লাছ হয়, আজি আপোনাৰ প্ৰথম কুৱেশ্যন, ইফ P raised to Q equal to 10 raised to 11 and Q raised to R equal to 11 raised to 12, then P plus Q raised to Q plus R raised to R plus P is equal to কিমান হয়। ইয়াত কি দিয়া আছে চাওক, ইয়াত দিয়া আছে P raised to Q equal to 10 raised to 11, এইটো চাওক কেনেকৈ ছল্ভ কৰিব। ইয়াত কি দিছে আপোনাৰ, P raised to Q equal to 10 raised to 11 দিয়া আছে, আৰু ইয়াত কি দিছে Q raised to R equal to 11 raised to 12। তো আমাক কি ওলাব দিছে, আপোনাৰ আমাক ফাইন কৰিব দিছে P plus Q raised to Q plus R, Q plus R, তাৰপিছত কি দিছে raised to R plus P, এইটো ওলাব দিছে আমাক, হয়নে? এই তিনিটা ওলাব দিছে আমাক, ঠিক আছে। এতিয়া আমি কি কৰিম, P লিখিলোঁ, raised to Q raised to R, দেখিলে নহয় আপোনাৰ P Q আৰু R। তো আমাক P raised to Q কিমান দিছে, 10 raised to 11, 10 11 দিয়া আছে। আমাৰ Q raised to R কিমান দিয়া আছে, 11 raised to 12, হয়নে? এতিয়া আপুনি কি কৰিব, আগত যেনেকৈ কৰিছিলে, ইয়াত খালী ঠাইত আমি 11টো ইয়াত আহি যাব, ইয়াত 11টো আহি যাব, হয়নে? এইটো ৰং হ'ব, ঠিক আছে। মই আপোনাক বুজাবলৈ এইটো কৰিছোঁ। এতিয়া কি কৰিব এইটো চাওক, ইয়াত কি দিছে P raised to Q raised to R, ইয়াত আমাক কি দিছে P raised to Q কিমান দি আছে, 10 raised to 11, 10 raised to 11। আমাৰ QR কিমান দিছে, 11 raised to 12, 11 raised to 12 দিয়া আছে। কিন্তু আমাৰ কি চাওক, ইয়াত চাওক 11 একেই হয় নাই, কমন হয়, সেইকাৰণে আমি দুটা 11 লিখিব নোৱাৰোঁ, তল লিখিব নোৱাৰোঁ, আমি এটাই লিখিব লাগিব, তো সেইকাৰণে 11 লিখি দিলোঁ। 12টো চাওক, 12 ইয়াত লিখি দিলোঁ আমি, ঠিক আছে। আমি 11 চাওক কেলৈ আমি লিখা নাই, আৰু ইয়াত যদি বেলেগ এটা নম্বৰ থকাহেঁতেন আমি এনেকৈ লিখিলোঁ হয়, ইয়াত যদি 12 ছাপ'জ 12 থকাহেঁতেন ইয়াত এনেকৈ লিখিলোঁ হয়, কিন্তু আপোনাৰ 11 এটা লিখিলোঁ সেইকাৰণে কমন, ঠিক আছে। আমি এনেকৈ দুটা লিখিব নোৱাৰোঁ, 10 raised to 11, 11 raised to 12, মানে এটাই হয়তো, তো সেইকাৰণে 11 লিখিলোঁ, এটাই লিখিলোঁ, ঠিক আছে। এইটো 10 raised to 11 raised to 12। এতিয়া আমাক কি বিচাৰিব দিছে, P plus Q ওলাব দিছে, হয়নে?
p plus q কিমান p plus q 10 plus 11 ইকুৱেল টু কিমান হ'ল 21 হয়নে নেক্সট কি দিছে আমাক q plus r ওলাব দিছে q plus r ইকুৱেল টু কিমান আছে q plus r 11 plus 12 11 plus 12 ইকুৱেল টু কিমান হ'ল আপোনাৰ 23 আৰু নেক্সট কি দিছে r plus p ইকুৱেল টু কিমান আছে r ৰ ভ্যালুটো কিমান আছে আমাৰ 12 p ভ্যালুটো কিমান আছে 10 তো কিমান হ'ল আপোনাৰ 22 তো আমি কি পালো আনসাৰটো এইটো আনসাৰটো কিমান পালো আমাৰ 21 raised to 23 raised to 22 এইটো হ'ল আনসাৰ অপশনটো কিহত আছে চাওক অপশন নম্বৰ এ ৰাইট আনসাৰ ঠিক আছে বুজি পালে আশা কৰিছো আপুনি বুজি পাইছে ঠিক আছে সো বলক নেক্সট কোৱেশ্চন ইয়াত চাওক three numbers are in the ratio of 1/2 raised to 2/3 raised to 3/4 the difference between the greatest and the smallest number is 27 the smallest number is tar mane ki dise tinta number dia ase thik ase tinta ratio number dia ase fractional number dia ase thik ase 1/2 2/3 or 3/4 dia ase and tar difference dia ase difference to ki dise the difference between the greatest and the smallest number is 27 tar mane ki dise dangor number aru horu number difference to kiman hobo 27 ঠিক আছে এর ডিফারেন্স তো 27 the smallest number is তার মানে বিচাই বলিছে the number smallest number তো কি হয় আমি smallest number তো ফাইন্ড কৰিব দিছে দুটাৰ মাজৰ ডিফারেন্স কিমান দিছে 27 আৰু আমাক কি দিছে ফাইন্ড কৰিব দিছে smallest number এতিয়া আমি কি কৰিম সক আমাক ৰেশিও লাব দিছে 1/2 raised to 2/3 raised to 3/4 এইকেইটাৰ ৰেশিওটো লাব দিছে প্ৰথম three numbers are in the ratio দিয়া আছে তো আমি এইকেইটা সক এইটো যে আছে আপোনাৰ দেখিছে নে ফ্ৰেকশনত আছে সো এইটো আমি ফ্ৰেকশনৰ পৰা নাম্বাৰত কনভাৰ্ট কৰিব লাগে এইটো আমি কেনে কনভাৰ্ট কৰিম এটা আমি কি কৰিম এই তলকেইটা দেখিছে নে এইটো 2 3 4 এইটো প্ৰথম আমি এলসিএম লম এলসিএম লওঁতে আপোনাৰ কি হয় 2 3 আৰু 4 এইকেইটা এলসিএম টো লৈ লওক 2 এ দি যাব 1 3 2 2 2 2 3 3 2 2 6 6 2 12 LCM কেন পালো 12 আমি LCM 12 পালো হয় না LCM 12 পালো এটা আমি কি লিখিম এটা LCM 12 পালো তো আমি কি কৰিম এটা LCM ৰ গুটেখিনি ইনটু কৰি দিম 1/2 into 12 raised to 2/3 into 12 raised to 3/4 into 12 এটা বুজি পাইছে আমি 12 এর কি মাল্টিপ্লাই কৰিলো এই তলৰ কিটা দেখিছে 2 3 4 এইটো আমি এলসিএম উলালো ঠিক আছে এটো সক এলসিএম ললো আমি এলসিএম কিয় ললো কেলে ফ্ৰেকশনত আছে ফ্ৰেকশনক আমি নাম্বাৰ এটো আমি ৰেশিওটো নাম্বাৰত কনভাৰ্ট কৰিব লাগে কিয়কি ফ্ৰেকশনত আপুনি ৰেশিও লব নোৱাৰে ঠিক আছে ফ্ৰেকশনত কেতিয়াও আপোনাৰ ৰেশিও লব নোৱাৰে বুজি পাইছে আশা কৰিছো বুজি পাইছে সো আমি কি কৰিম এটো এ ফ্ৰেকশনৰ খিনি আপোনাক আমি এ তলৰ খিনি যে আপোনাৰ ডিনোমিনেটৰ খিনিৰ আমি এলসিএম লৈছো এলসিএম উলাইছো ঠিক আছে তো আমি এলসিএম উলাউতে কি কৰিলো 2 3 4 এলসিএম কেন পালো 12 পালো সো আমি কি কৰো 12 টো গুটেখিনি লগত আমি মাল্টিপ্লাই কৰি দিলো 1/2 লিখিলো আমি মাল্টিপ্লাই 12 এলসিএম যেটো পালো এটো মাল্টিপ্লাই কৰি দিলো ঠিক আছে সব মাল্টিপ্লাই কৰি দিলো এটা আমি কেন পাম সক এ 2 টো এটো 12 কাটা গল 6 এ 3 টো 12 কাটা গল 4 এ 4 টো 12 কাটা গল 3 তামাৰ কেন পালো 6 গুণ 6 6 raised to এটো 4 to 8 8 raised to 3 3 9 9 আমি পালো 6 raised to 8 raised to 9 আমি এটো ৰেশিও পালো ঠিক আছে এতিয়া কি কৈছে আমাক সক এতিয়া এটো আমি ইয়ালে সলভ কৰিলো হয় না ইয়ালে সলভ কৰিলো 3 numbers are in the ratio আমি ফ্ৰেকশন নাম্বাৰটো আমি নাম্বাৰত কনভাৰ্ট কৰি দিলো ঠিক আছে ৰেশিওত কনভাৰ্ট কৰি দিলো এতিয়া কি কৈছে the difference between the greatest and the smallest number is 27 ইয়াত কি দিছে 27 টো হল কি হল greatest number আৰু smallest number ৰ ডিফাৰেন্স হয় ঠিক আছে
এতিয়া আমি কি কৰিম, এই গ্ৰেটেষ্ট নম্বৰ কিমান আছে 9 আছে, আমি ৰেচিঅ'টো ওলাব লাগিবতো 9, এতিয়া স্মলেষ্ট নম্বৰ কিমান 6, 9ৰ পৰা 6 মাইনাছ কৰি দিয়ক, 9ৰ পৰা 6 ইকুৱেল টু কিমান হ'ব 3 হ'ব, চ' আমি 3 দি ডিভাইড কৰি দিম, আমাক কি ওলাব দিছে এতিয়া দ্য স্মলেষ্ট নাম্বাৰ ইজ, আমাক স্মলেষ্ট নম্বৰটো ওলাব দিছে হয়নে, এইটো চাওক দ্য স্মলেষ্ট নাম্বাৰ ইজ, ইয়াত চাওক স্মলেষ্ট নম্বৰ কি আছে 6 আছে, তো আমি সেইকাৰণে 6ৰ সৰি 6ৰে আমি ইয়াত ইনটু কৰি দিলোঁ, মাল্টিপ্লাই কৰি দিলোঁ, এইটো চাওক আৰু এবাৰ বুজাই দিছোঁ, আমি ফ্ৰেকশ্যনৰ নাম্বাৰ যিটো ফ্ৰেকশ্যন নাম্বাৰ আছিলে এইটোক আমি কনভাৰ্ট কৰিলোঁ আপোনাৰ ৰেচিঅ' নাম্বাৰ, ঠিক আছে, নাম্বাৰত কনভাৰ্ট কৰি দিলোঁ, এতিয়া আমি কি কৰিলোঁ, আমাক কৈছিলে যে দ্য ডিফাৰেঞ্চ বিটুইন দ্য গ্ৰেটেষ্ট এণ্ড দ্য স্মলেষ্ট নাম্বাৰ ইজ 27, দ্য গ্ৰেটেষ্ট আৰু স্মলেষ্ট ডিফাৰেঞ্চটো কিমান 27 দিলে, তো আমি তাৰ যিটো ৰেচিঅ'টো কিমান দিছিলে, আমাক ৰেচিঅ' ওলাব দিছিলে, তো গ্ৰেটেষ্ট আৰু স্মলেষ্টৰ আমি ৰেচিঅ' ওলালোঁ, 9ৰ পৰা 6 মাইনাছ কৰি দিলোঁ, 9ৰ পৰা এইটো 6 মাইনাছ কৰি দিলোঁ, 3 পালোঁ, 3 লিখিলোঁ ইনটু, চ' আমাক কি দিছিলে দ্য স্মলেষ্ট নাম্বাৰ ফাইন কৰিব দিছিলে, স্মলেষ্ট নম্বৰ কিমান আছিলে ৰেচিঅ'টো 6 আছিলে, সেইকাৰণে 6 লিখি দিলোঁ, এতিয়া আমি চাওক এই 3 6 কাটা যাব, 3 2 6, 27 2 কিমান হ'ব 27 ইনটু 2 ইজিকেল 54 হয়নে, এইটো আনচাৰ হ'ল অপশ্যন নম্বৰ ডি ৰাইট এনচাৰ। বুজি পাইছে আশা কৰিছোঁ বুজি পাইছে, মই আৰু এবাৰ বুজাই দি আছোঁ আপোনাক শ্বৰ্টলি, ঠিক আছে, আপুনি ভালকৈ চাওক, মই আৰু এবাৰ চল্ভ কৰি বুজাই দি আছোঁ আপোনাক, চাওক প্ৰথম 1/2 এইটো ফ্ৰেকশ্যন নাম্বাৰ দিলে, ঠিক আছে, আমি লিখিলোঁ নাম্বাৰটো, এইকেইটা নম্বৰ লিখিলোঁ, ঠিক আছে, তাৰপিছত কি দিছে 1/2 আমি এই ফ্ৰেকশ্যন নম্বৰকেইটাক আমি কি কৰিলোঁ নাম্বাৰত কনভাৰ্ট কৰিলোঁ, নাম্বাৰত কনভাৰ্ট কৰিবলৈ আমি কি কৰিলোঁ, প্ৰথম এই তোৰ ডিনমিনেটৰখিনি যে আছে 2 3 4 এইকেইটাক আমি এলচিএম ল'লোঁ, ইয়াৰ এলচিএম ওলালোঁ, 2 3 4 আমি এলচিএম কিমান পালোঁ 12 পালোঁ এলচিএম হয়নে, তো আমি গোটেইকেইটা 12ৰে মাল্টিপ্লাই কৰি দিলোঁ, গোটেইখিনি ফ্ৰেকশ্যন নম্বৰ 12ৰে মাল্টিপ্লাই কৰিলোঁ, কাটাকাটি কৰোঁতে আমি পালোঁ 6 8 আৰু 9 পালোঁ হয়নে, 6 8 আৰু 9 পালোঁ, 6 8 9 এইটো আমাৰ নাম্বাৰ ৰেচিঅ' নাম্বাৰ আহি গ'ল, ঠিক আছে, 6:8:9 ৰেচিঅ' আহি গ'ল, ঠিক আছে, আমাক কি ক'লে দ্য ডিফাৰেঞ্চ বিটুইন দ্য গ্ৰেটেষ্ট এণ্ড দ্য স্মলেষ্ট নাম্বাৰ, তাৰমানে ডাঙৰ নম্বৰ আৰু সৰু নম্বৰৰ ডিফাৰেঞ্চ কিমান দিলে 27, চ' আমি 27 লিখিলোঁ, ঠিক আছে, তো আমাৰ নম্বৰ 27টো লিখিলোঁ, আমি ৰেচিঅ'টো কিমান আছিলে ওপৰৰ পৰা ৰেচিঅ'টো মাইনাছ কৰি দিলোঁ, 9ৰ পৰা 3 মাইনাছ কৰি দিলোঁ, 9 - 6 ইকুৱেল টু 3 হয়নে, 9 - 6 ইকুৱেল টু 3, এইটো চাওক 9 - 3 ইকুৱেল টু 6, 3 যি আমি মাল্টিপ্লাই 3 সেইকাৰণে 3 পালোঁ, সেইকাৰণে আমি 3 ডিভাইড কৰি দিলোঁ, ঠিক আছে, আমাক কি ওলাব দিলে দ্য স্মলেষ্ট নাম্বাৰ ওলাব দিছে, স্মলেষ্ট নাম্বাৰ কিমান আছে 6 আছে, তো সেইকাৰণে ইনটু 6 কৰি দিলোঁ, কাটাকাটি কৰিলোঁ, 3ৰে 6 কাটি দিলোঁ, দুবাৰ গ'ল আৰু 27 2 54 এইটো ৰাইট এনচাৰ। বুজি পালে, আশা কৰিছোঁ বুজি পাইছে আপুনি, যদি বুজি পাইছে এটা লাইক এটা কৰি দিয়ক, এটা কমেণ্ট কৰক, ঠিক আছে, নেক্সট কুৱেশ্যন লৈ যাওঁ বলক, কুৱেশ্যন নম্বৰ 3 এইটো চাওক, ইয়াত কি দিছে, ইফ a plus b raised to b plus c raised to c plus a equal to 7 raised to 6 raised to 5 and a plus b plus c equal to 27, and what will be the value of 1/a raised to 1/b raised to 1/c, চাওক ইয়াত কি দিয়া আছে, যদি a plus b raised to b plus c raised to c plus a equal to 7 raised to 6 raised to 5 হয় আৰু a plus b plus c equal to 27 হয়, তেন্তে 1/a raised to 1/b raised to 1/c ৰ মান কিমান হ'ব, ঠিক আছে, আমি কি ফাইন কৰিব দিছে, আমাক 1/a raised to 1/b raised to 1/c ৰ ভেলুটো ওলাব দিছে, আমাক কি দিয়া আছে a plus b raised to b plus c raised to c plus c equal to 7 6 5, এইটো চাওক, এটা আমি কেনেকৈ ছল্ভ কৰিম চাওক, এটা লাইক এটা কৰি দিয়ক, ঠিক আছে, শ্বেয়াৰ কৰি দিয়ক আপোনাৰ ফ্ৰেণ্ডসকলৰ মাজত, ইয়াত কি দিছে a plus b ইকুৱেল টু কিমান দিছে, a plus b raised to b plus c, এইটো চাওক a plus b ratio b plus c plus c plus a ratio ইকুৱেল 7 6 5, তাৰমানে a plus b ratio কিমান হ'ব ইকুৱেল টু 7, ইয়াত কি দিছে b plus c ইকুৱেল টু কিমান দিছে 6, ইয়াত কি দিছে c plus a
চি প্লাছ এ ইকুৱেল টু কিমান দিছে 5 হয়নে ইয়াত কি আছে চাওক এ কেইটা আছে এটা দুটা এইটো চাওক এটা প্লাছ কৰি দিয়ক 2a হয়নে 2a b দুটা প্লাছ 2b প্লাছ 2c ইকুৱেল টু এইটো প্লাছ কৰি দিয়ক 11 10 11 18 হ'বনে এতিয়া আমি কি কৰিলোঁ ইয়াত 2 টো কমন লৈ ল'লোঁ a প্লাছ b প্লাছ c ইকুৱেল টু 18 এই 2ৰে কাটা গ'ল 9 হয়নে এতিয়া কি পালোঁ আমাৰ a প্লাছ b প্লাছ c ইকুৱেল টু 9 বুজি পালা এতিয়া আমি কি কৰিম a ভ্যালু লাব লাগে আমি a ভ্যালু লাব হলে কি কৰিব লাগিব এতিয়া a ভ্যালু লাব হলে আমি কি কৰিব লাগিব এটো চাওক ইয়াত কি দি আছে আমাৰ ইকুৱেশ্যন কি পালো মই এটো এটা a ভ্যালু লাব হলে আমি কি কৰিম a plus b ভ্যালুটো পাম a plus b কিমান আছে 7 দেখিছে না a plus b ইকুৱেল টু এটো চাওক a plus b plus c is equal to 9 a plus b আমি কিমান পালো 7 আমি 7 বহাই দিলো হয় না 7 plus c equal to 9 তো c equal to 9 minus 7 equal to 2 হবনে 9 পৰা 7 গলে 2 তাৰ মানে আমি c ভ্যালুটো কিমান পালো 2 পালো এই তেনেকৈ আমি চক এটো বুজি পালে না এই এনেকৈ আমাৰ চক এটা b ভ্যালুটো লাম b ভ্যালুটো লাবলে কি কৰিব লাগিব a plus c ভ্যালুটো লালো 5 a plus c 5 b equal to 9 minus 5 equal to কিমান হ'ব 4 এইটো চক হা a plus c plus b equal to 9 a plus c ভ্যালুটো কিমান আছে 5 ইয়াৰ জগত 5 বহাই দিলো তো এই 5 টো এফালে গুচি গল b equal to 9 minus 5 9 minus 5 is equal to 4 হয় না 9 পৰা 5 গলে 4 তাৰ মানে b is equal to 4 হ'বনে b is equal to 4 এতিয়া a equal to কিমান হ'ব a এর ভ্যালুটো আমি বহাম b plus c কিমান আছে b plus c = 6 এ 6 বহাই দিলো 9 পৰা 6 এটো 6 টো এফালে আই গল মাইনাস হৈ গল 9 পৰা 6 গলে কিমান হ'ব 3 a equal to 3 a equal to 3 এটো পাই গলো চক c equal to 2 b equal to 4 a equal to 3 বুজি পাইছে এটো বুজি পাইছে কেনেকৈ পালো মই বুজাই দিছো চক এই a plus b plus c equal to 9 যেটো আছে ঠিক আছে এটা আমাৰ ইকুৱেশ্যনটো এটো চক এটো বুজি পাইছে এটো চক a plus b plus c equal to 9 এক মিনিট ৰব দেই এটো চক এটো চক a plus b plus c equal to 9 ঠিক আছে বুজি পাইছে এতিয়া আমি কি কৰিলো আমি a ভ্যালুটো লাবলে b plus c ভ্যালুটো বহাই দিলো এইটো সব b plus c আমাৰ কিমান পাইছিলো 6 পাইছিলো হয় না তো আমি এই b plus 6 ত 6 বহাই দিলো তো a equal to আমাৰ 6 টো এফালে মাইনাসত গুচি গল 9 plus 6 is equal to a equal to 9 minus 6 equal 3 পালো হয় না বুজি পালে এই সেম তেনেকা b plus c ভ্যালুটো b ভ্যালুটো লাবলে আমি কি কৰিলো a minus c equal to a minus c ভ্যালুটো a plus c বহাই দিলো a plus c মানে এইটো c plus a বা a plus c একেটা কথা 5 বহাই দিলো a plus c জগত b equal to 5 টো এফালে আই গল মাইনাস হৈ গল 9 plus 5 equal to কিমান হৈ গল 9 পৰা যদি 5 যায় কিমান হয় 4 b equal to 4 পাই গলো বুজি পোৱা নাই মই বুজাই দি আছো সব এইটো সব এনেকৈ লিখিলো a plus b plus c equal to 9 হয় না এতিয়া আমি a ভ্যালুটো লাবলে কি কৰিব লাগিব a b plus c যে আছে এটো প্লাস এটো ব্র্যাকেট কৰি দিলো ইকুৱেল টু 9 ঠিক আছে এতিয়া আমি b plus c কৰা আছে এটো b plus c কিমান আছে ভ্যালু 6 আছে তো আমি কি লিখিলো a plus a b plus c জগৰ আমি 6 লিখি দিলো ইকুৱেল টু 9 এটা a
এই প্লাছ 6টো এফালে গ'লে কি হ'ব মাইনাছ হ'ব হয়নে 9 মাইনাছ 6 এটা কি হৈ যাব 9 পৰা 6 গ'লে মানে সৰি 3 ঠিক আছে 3 হ'ব নাই 3 হৈ গ'ল বুজি পালে আমি এইটো লিখিলোঁ চাওক a প্লাছ b প্লাছ c লিখিলোঁ ইকুৱেল টু 9 ছেম আছে তো আমি a ভেলু ওলাবলৈ কি হয় b প্লাছ c ভেলুটো পুট কৰি দিলোঁ a b প্লাছ c ইকুৱেল 6 আছে হয়নে 6টো বহাই দিলোঁ ইয়াতে তো ইকুৱেল টু 9 আছে 9 বহালোঁ এই c 6টো এফালে গুচি গ'ল এফালে আহিলে মাইনাছ হৈ গ'ল হয়নে a ইকুৱেল টু 9 মাইনাছ 6 তো 9 মাইনাছ 6 হ'লে 3 হয়নে তো a ভেলু a ভেলু কিমান পালোঁ 3 পালোঁ হয়নে ছেম তেনেকৈ আমি b ভেলু বহালোঁ b ভেলু ওলাবলৈ কি কৰিলোঁ আমি a প্লাছ c ভেলুটো বহাই দিলোঁ a প্লাছ c কিমান আছে এই c প্লাছ a বা a প্লাছ c একেটাই কথা 5 আছে 5টো এফালে গুচি গ'ল 9 প্লাছ 5 গ'লে মানে কিমান হ'ব 4 হ'ব b ভেলু 4 পালোঁ c তেনেকৈ ছেম তেনেকৈ কৰিলোঁ c ভেলু ওলাবলৈ আমি কি কৰিলোঁ a প্লাছ b ভেলুটো বহাই দিলোঁ a প্লাছ b ভেলুটো বহাওঁতে আমি 7 পালোঁ 7টো আমি 9ৰ পৰা 7 মাইনাছ কৰিলে কিমান 2 পালোঁ সেই এনেকৈ 2 পালোঁ বুজি পাইছে আশা কৰিছোঁ বুজি পাইছে আপুনি এতিয়া চাওক কি কৰিব এতিয়া আমাক আমি ওলাই দিলোঁ এইটো ভেলুটো ঠিক আছে এতিয়া আমাক কি দিছে what will be the value of 1 by a ঠিক আছে আমাক কি ফাইন কৰি দিছে এতিয়া 1 by a প্লাছ সৰি হা এইটো আপোনাৰ আমাক কি ওলাব দিছে চাওক এতিয়া এইটো 1 by a raised to 1 by b raised to 1 by c এই a ভেলুটো কিমান পালোঁ আমি 3 পালোঁ হয়নে 1 by 3 পুট কৰি দিলোঁ a ভেলুটো পুট কৰিলোঁ b ভেলুটো পুট কৰি দিয়ক b টো কিমান আছে চাওক b টো কিমান আছে 4 আছে 4 পুট কৰি দিলোঁ এতিয়া আপোনাৰ c ভেলুটো পুট কৰি দিয়ক 1 by কি আছিলে 1 by c ন 1 by c ইকুৱেল টু 1 by c ভেলুটো কিমান আছে 2 আছে ঠিক আছে এতিয়া এইটো চাওক ফ্ৰেকশ্যনত আছে নাম্বাৰটো এতিয়া আমি এইটো কনভাৰ্ট কৰিব লাগে আমি নাম্বাৰত ৰেচিঅ'ত কনভাৰ্ট কৰিব লাগে ৰেচিঅ'ত কনভাৰ্ট কৰিবলৈ কি কৰিব লাগে জানেনে এলচিএমটো ল'ব লাগে তলৰ ডিনমিনেটৰখিনি হয়নে ছেম আকৌ এলচিএম ল'লোঁ 3 4 2 আমি আকৌ এলচিএম ল'ম এইটো কিমান যাব 2 দি যাব 3 2 দুগুণ 4 2 তো কিমান হ'ল 3 দুগুণ 6 6 দুগুণ 12 এলচিএম কিমান পালোঁ আমি 12 পালোঁ এলচিএম কিমান পালোঁ 12 পালোঁ এতিয়া আমি আকৌ এইকেইটা গোটেইকেইটা 12 ইনটু কৰি দিলোঁ raised to 1 by 4 into 12 raised to 1 by 2 into 12 কাটাকাটি গ'ল 4 বাৰ হয়নে এতিয়া আকৌ এই 4টো আমি কিমান কৰিলোঁ 4 12ত কেইবাৰ যাব 4 3 গুণ 12 4 3 গুণ 12 হয়নে 4 3 গুণ 12 আৰু এতিয়া আকৌ এই 2ৰে 12 কাটিলোঁ 6 তো আমি কিমান পালোঁ প্ৰথম 4 1 জাৰ 4 হয়নে প্ৰথম কিমান পালোঁ 4 ৰেইজ টু এই 3 গুণ 3 3 ৰেইজ টু এইটো কিমান হয় 6 গুণ 6 এইটো চাওক 4 3 6 4 ৰেইজ টু 3 ৰেইজ টু 6 এনচাৰ নম্বৰ চি ৰাইট এনচাৰ বুজি পালে ছেম যেটো আগতে আমি কৰিছিলোঁ তেনেকৈ a 1 by a 1 raised to 1 by b raised to 1 by c তো আমি কি কৰিলোঁ a ভেলুটো পুট কৰি দিলোঁ a ভেলু 3 আছে কাৰণ 3 বহাই দিলোঁ b ভেলুটো 4 আছে কাৰণ 1 by 4 বহাই দিলোঁ c ভেলুটো আপোনাৰ 2 আছে কাৰণ আমি 1 by 2 বহাই দিলোঁ ঠিক আছে এটা এইটো ফ্ৰেকশ্যনত আছে সেইকাৰণে আমি কি কৰিলোঁ ফ্ৰেকশ্যনক আমি ৰেচিঅ'ত কনভাৰ্ট কৰিব লাগে নাম্বাৰত কনভাৰ্ট কৰিব কি হয় আমি তলৰ ডিনমিনেটৰখিনি যিটো 3 4 2ৰ এইটো আমি এলচিএম ল'লোঁ 3 4 2ৰ এলচিএম ল'লোঁ এই 3 4 2ৰ যিটো এলচিএম পাওঁতে আমি কিমান পালোঁ 12 পালোঁ হয়নে এই 12টো কি কৰিলোঁ আমি গোটেইকেইটা লগত 12 ইনটু কৰি দিলোঁ হয়নে এইটো চাওক ইনটু 12 ইয়াতো ইনটু 12 কৰি দিলোঁ এইটো ইনটু 12 কাটাকাটি কৰিলোঁ কাটাকাটি কৰোঁতে কি পাৰিলোঁ আমি 4 3 6 4 ৰেইজ টু 3 ৰেইজ টু 6 এইটো হ'ল আনচাৰ বুজি পালে যদি ভিডিঅ'টো বুজি পোৱা নাই আপুনি ভিডিঅ'টো আৰু এবাৰ মানে বেক কৰি চাই লওক ঠিক আছে বুজি পাই যাব এইটো বহুত ইজি হয় আৰু এইটো কমন কুৱেশ্যন হয় এনেকুৱা টাইপৰ কুৱেশ্যন আপোনাৰ প্ৰত্যেক এক্সামত আহিবই ঠিক আছে মই আপোনাক গেৰাণ্টি দিব পাৰিম এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি প্ৰত্যেক এক্সামত যিকোনো এক্সাম নিদিয়ক আপুনি আছাম পুলিচৰ হওক বা আপোনাৰ DHS হওক বা ADRE হওক এইটো আহিবই আপোনাৰ চেণ্ট্ৰেল এক্সামেই দিয়ক লাগিলে আপোনাৰ CHSL দিয়ক বা CGL দিয়ক আপোনাৰ এনেকুৱা টাইপৰ কুৱেশ্যন পাবই
ঠিক আছে আপুনি মেথছখিনি ভালকৈ প্ৰেক্টিছ কৰক আপুনি ভাল মাৰ্কছ এটেম্প কৰিব পাৰিব এইটো আপোনাক বুজাওঁতে অলপ টাইম লাগিছে কিন্তু আপুনি যেতিয়া প্ৰেক্টিছ কৰিব ন এইটো 2 ছেকেণ্ডতে ছল্ভ কৰিব পাৰিব আপুনি ঠিক আছে বহুত ফাষ্ট হ'ব আপোনাৰ কিন্তু প্ৰেক্টিছ কৰিব লাগিব আপুনি মই এইটো বুজাবৰ কাৰণে আপোনাৰ অলপমান দীঘলীয়া হৈছে কিন্তু এইটো ট্ৰিকটো আপুনি বুজি পালে এবাৰ কনচেপ্টটো আপুনি পাৰিবগৈ বুজি পাইছে ঠিক আছে যদি আপুনি ভিডিঅ'টো চাই ভাল লাগিছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো এবাৰ লাইক কৰি দিয়ক আপুনি ঠিক আছে চ' অলপ শ্বেয়াৰ কৰি দিয়ক আপোনাৰ বন্ধু বান্ধৱীসকলত চ' চবেই যাতে এটি ভিডিঅ'খিনি চবৰ কাৰণে হয় ঠিক আছে সেইটোৱে যাতে বুজি পায় সেইটোৰ কাৰণে কামত আহে অলপ শ্বেয়াৰ কৰক অলপ ছাপোৰ্ট কৰক ঠিক আছে যাতে মই আৰু ধৰণৰ এনেকৈ ভিডিঅ' আনিব চেষ্টা কৰিম আপোনাৰ ধৰণৰ ঠিক আছে অলপ শ্বেয়াৰ কৰক যাতে মই এনেকৈ ধৰণৰ ভিডিঅ' ভৱিষ্যতে আৰু লৈ আহিব পাৰিম চ' মই আপোনাৰ অলপ কণ্টেণ্টবোৰ বিচাৰোঁতে বা আপোনাৰ ৰিচাৰ্চ কৰোঁতে বহুত টাইম লাগে অলপ কষ্ট হয় বুজি পাইছে চ' অলপ শ্বেয়াৰ কৰক অলপমান ছাবস্ক্ৰাইব কৰি দিয়ক যাতে মই অলপমান মটিভেট হৈ থাকোঁ ঠিক আছে চ' মোৰ নিজৰ পাৰ্চনেল কামো থাকে সেইকেইটা বাদ দি মই টাইম দিখিনি ওলাওঁ যাতে আপোনালোকক অলপমান হেল্প কৰিব পাৰোঁ ঠিক আছে চ' চেষ্টা কৰিম আপোনাৰ আৰু ভাল ভাল কণ্টেণ্ট আনিবলৈ চ' মোৰ নিজৰো পঢ়িব লাগে বা মই প্ৰিপেৰেশ্যন কৰি আছোঁ এক্সামৰ কাৰণে চ' মোৰো টাইম দিব লাগে কিন্তু মই চেষ্টা কৰোঁ যে চবে অলপ সহায় হওক বহুত ধৰণৰ ল'ৰা ছোৱালী আছে গাঁৱত আছে যিয়ে মানে একো সুবিধা নাপায় মেথছৰ প্ৰায় পেইড কৰ্চবোৰ থাকে কিন্তু বুজি নাপায় আপোনাৰ হিন্দীত থাকে ইংলিছত থাকে কিন্তু মই চেষ্টা কৰিছোঁ যে বেছিকৰ পৰা বুজাবৰ কাৰণে একদম ইজি লেভেলৰ পৰা ঠিক আছে চ' মই আৰু ভিডিঅ' আনিম যাতে মানে ইজি লেভেলৰ পৰা বুজাম একদম ইজিৰ পৰা হাই লেভেলৰ বুজাম যাতে মানে ভালকৈ বুজি পাব আপুনি ঠিক আছে আপুনি যদি ABCDও নাজানে তেতিয়াও মানে একদম ধুনীয়াকৈ বুজি পাব ঠিক আছে বলক নেক্সট ভিডিঅ'লৈ যাওঁ যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব যদি বেয়া লাগিছে আপুনি ছাবস্ক্ৰাইব নকৰিব ঠিক আছে সেইটো আপোনাৰ কথা এতিয়া কিন্তু আশা কৰিছোঁ আপোনাক মই বুজাব পাৰিছোঁ বুলি যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব ঠিক আছে নেক্সট কুৱেশ্যন এইটো চাওক ইফ a raised to b raised to c equal to 1/4 raised to 1/3 raised to 1/2 then a by b raised to b by c raised to c by a যদি চাওক ইয়াত কি দিছে a raised to b raised to c equal to 1/4 1/3 আৰু 1/2 দিয়া আছে then a by b b by c বা c by a ৰ ভেলুটো ওলাব দিছে সেম আমি তেনেকৈ কৰিম চাওক ইয়াত কি দিছে a raised to b raised to c ইকুৱেল টু কিমান দিছে 1/4 raised to 1/3 raised to 1/2 হয়নে বুজি পাইছে এতিয়া চাওক এইটো হ'ল কুৱেশ্যন হয়নে এতিয়া আমি কি কৰিম এতিয়া চাওক এই ফ্ৰেকশ্যনৰ নম্বৰখিনি যে এইখিনিক আমি এতিয়া ফ্ৰেকশ্যনৰখিনিক আমি ৰেচিঅ'ত কনভাৰ্ট কৰিম নাম্বাৰত কনভাৰ্ট কৰিম নাম্বাৰত কনভাৰ্ট কৰিবলৈ কি কৰিব লাগিব জানেনে আমি ইয়াৰ LCMটো ওলাম 4 3 আৰু 2 LCMটো ওলাম সেই তেনেকৈ চেম এই 2ৰে যাব 2 3 1 2 2 গুণ 4 4 3 গুণ 12 তো 12 তো আমি কি কৰোঁ গোটেইকেইটাৰ লগত LCMটো ইনটু কৰি দিলোঁ 1/3 ইনটু 12 হয়নে এইটো 1/2 ইনটু 12 হয়নে এইটো কাটাকাটি কৰোঁতে কি হ'ল 4 3 জাৰ 12 3 4 গুণ 12 6 হয়নে এতিয়া কিমান পালোঁ 3 গুণ 3 3 raised to 4 1 জাৰ 4 4 raised to ইয়াত কিমান পালোঁ 6 1 6 এইটো পালোঁ আমি হয়নে এতিয়া আমাক কি দিছে দেন ABC ভেলুটো পালোঁ আমি হয়নে a raised to b raised to c হয় নাই a equal 3 b equal 4 c equal to 6 হয়নে এটা আমাক কি দিছে এটা চাওক আমি কি লিখিম a raised to b raised to c equal to 3 raised to 4 raised to 6 হয়নে এইটো পালোঁ এতিয়া আমাক কি দিছে দেন ফাইন এইকেইটা এইটো আমাক ফাইন কৰিব দিছে হয়নে এইটো ফাইন কৰি আমাক কি ফাইন কৰিব দিছে চাওক a by b raised to b by c আকৌ raised to c by a হয়নে এইটো ফাইন কৰিব দিছে এতিয়া আমি কি কৰিম ভেলুটো পুট কৰিম a ভেলু কিমান আছে 3 হয়নে a ৰ ভেলু কি আছে 3 b ৰ ভেলুটো কি আছে 4
3/4 ৰেজ টু বি ভেলুটো কিমান আছে 4 চি ভেলুটো কিমান আছে চি ভেলু 6 আকৌ চি বাই এ চি ভেলুটো কিমান 6/3 হয়নে এই কাটাকাটি যাব নাই 4 পৰা এইটো 2 হ'ব এইটো 3 হ'ব এইটো 1 হ'ব এইটো কিমান হ'ব 2 হ'ব হয়নে 2 এইটো 1 মিনিট এইটো চাওক ঠিক আছে 3/4 ৰেজ টু 4/6 ইনটু 6/3 এটা আমি কি কৰিম এই তলৰ এটা আমি এইটো ফ্ৰেকশ্যনত কনভাৰ্ট কৰিব লাগে হয়নে এইটো ফ্ৰেকশ্যনত আছে এইটো আমি এই নাম্বাৰকেইটা আমাৰ ফ্ৰেকশ্যনত আছে চ' এতিয়া আমি কি কৰোঁ ডিনমিনেটৰ আমি এতিয়া ৰেচিঅ'ত কনভাৰ্ট কৰিব লাগে ৰেচিঅ'ত কনভাৰ্ট নাম্বাৰ ঠিক আছে নাম্বাৰত কনভাৰ্ট কৰিব লাগে নিউমেৰিকেল নম্বৰত যিটো এতিয়া আমি কি কৰিম এলচিএম ল'ম এই তলৰখিনি যে এলচিএম ল'ম 4 6 3 এতিয়া 4 6 3 এইটো এলচিএম ল'ম এতিয়া কিহেদি যাব 2ৰে 2 2 গুণ 4 3 2 গুণ 6 3 আকৌ যাব 3ৰে 2 1 1 3 2 গুণ 6 6 2 গুণ 12 এলচিএম কিমান পালোঁ 12 এতিয়া কি কৰিম আমি এইটো চাওক ইয়াত লিখিলোঁ হা 3/4 এই 12ৰে মাল্টিপ্লাই কৰি দিলোঁ ৰেচিঅ' 4:6 ইনটু 12 6 ইনটু 3 ইনটু 12 এতিয়া দেই এতিয়া কাটাকাটি কৰক 4 কেইগুণ 4 3 গুণ 12 6 2 গুণ 12 3 কেইবাৰ যাব 4 বাৰ যাব হয়নে কিমান পালোঁ 3 3 গুণ 9 ৰেচিঅ' 4 2 জাৰ 8 ৰেচিঅ' 4 2 জাৰ 8 হয় না 6 4 জাৰ 24 6 4 জাৰ 24 এইটো হ'ল আনচাৰ এইটো চাওক এইটো এনচাৰটো ক'ত আছে 9/8/24 অপশ্যন নম্বৰ চি ৰাইট এনচাৰ ইজ অপশ্যন নম্বৰ চি বুজি পালে মই এবাৰ শ্বৰ্টলি বুজাই দি আছোঁ আমি শ্বৰ্টলি বুজাই দি আছোঁ ঠিক আছে মই এবাৰ বুজাই দি আছোঁ আপোনাক এইটো চাওক আমাক কি দিলে ইফ এ বি চি দি আছে এ বি চি আমাক দি আছে এইটো দি আছে হয়নে 1/4 ৰেজ টু 1/3 এই লিখিলোঁ 1/4 1/3 1/2 এইটো ফ্ৰেকশ্যনত আছে কাৰণে আমি ইয়াক কনভাৰ্ট কৰিলোঁ আপোনাৰ হেৰিলৈ নাম্বাৰলৈ কনভাৰ্ট কৰি ৰেচিঅ'লৈ কনভাৰ্ট কৰিলোঁ ঠিক আছে ৰেচিঅ' কনভাৰ্ট কৰিলে আমি কি কৰিলোঁ এই তলৰ যে 4 3 আৰু 2ৰ আমি কি কৰিলোঁ এলচিএম ল'লোঁ এই এলচিএম লওঁতে আমি কিমান পালোঁ 12 পালোঁ 12 এলচিএম পালোঁ ঠিক আছে তো আমি গোটেইকেইটাৰ এলচিএমৰ 12 লগত মাল্টিপ্লাই কৰি দিলোঁ মাল্টিপ্লাই কৰোঁতে কাটাকাটি কৰোঁতে কি পৰিলে আমি 3/4 ইনটু 6 পালোঁ ঠিক আছে তাৰমানে a/b/c ভেলুটো কি পালোঁ 3/4/6 পালোঁ হয়নে এইটো চাওক a/b/c/3/4/6 পালোঁ এতিয়া আমি কি কৰিলোঁ আকৌ আমাক কি ফাইন কৰিব দিছিলে a/b এইটো আমাক এমাউণ্ট এইটো ফাইন কৰিব দিছিলে নাই অঁ এইটো আমাক ফাইন কৰিব দিছিলে তো এইটো ফাইন কৰি আমি কি কৰিলোঁ ইয়াৰ ভেলুটো পুট কৰি দিলোঁ এৰ ভেলুটো 3 বি ভেলুটো আমাক কি ল'লোঁ 4 ল'লোঁ চি ভেলুটো 6 ল'লোঁ হয়নে চ' আমি ভেলুটো পুট কৰি দিলোঁ পুট কৰাৰ পিছত চাওঁ আকৌ ফ্ৰেকশ্যনত আহি গ'ল নাম্বাৰটো হয়নে এতিয়া আমি আকৌ কি কৰিম ফ্ৰেকশ্যনত নাম্বাৰ থাকিলে আমি যদি ৰেচিঅ'ত কনভাৰ্ট কৰিব হ'লে আমি কি ক'লোঁ এলচিএম ল'ব লাগে তলৰটো হয়নে এই তলৰ নাম্বাৰকেইটা যে 3 6 আৰু 4 এইটো আমি এলচিএম ল'লোঁ এইটো ঠিক আছে এইটো এলচিএম ল'লোঁ এলচিএম লওঁতে আমি কিমান পালোঁ 12 পালোঁ এলচিএমটো হয়নে এলচিএম 12 পোৱাৰ লগে লগে আমি কি কৰিলোঁ মাল্টিপ্লাই কৰি দিলোঁ 12ৰ লগত হয়নে আমি গোটেইকেইটা 12 মাল্টিপ্লাই কৰিলোঁ কাটাকাটি কৰোঁতে কিমান পালোঁ 9/8/24 পালোঁ হয়নে আমি কাটাকাটি কৰোঁতে এইটো পালোঁ চ' এনচাৰ নম্বৰ চি ৰাইট এনচাৰ বুজি পালে আশা কৰিছোঁ বুজি পাইছে আপুনি চ' বুজি পাইছে যদি এটা লাইক এটা কৰি দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰাই দিয়ক আৰু অলপ ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰি দিয়ক ঠিক আছে যাতে মই এনেধৰণৰ ভিডিঅ'বোৰ আনিম ভৱিষ্যতে ঠিক আছে ইয়াৰ নেক্সট পাৰ্টখন আহি আছে আৰু এটা মই পাৰ্ট আনিম ঠিক আছে দুটা আনিম চাগে দুটা আৰু লাগিব কেলৈ কি চেপ্টাৰখন অলপ দীঘলীয়া হয় তো মই চেষ্টা কৰিছোঁ মানে ইম্পৰ্টেণ্টখিনি যাতে মানে মিছ নহয় আপোনাৰ ঠিক আছে যাতে বেছিক পৰা বুজি পায় আপুনি ঠিক আছে তো নেক্সট ভিডিঅ' নেক্সট কুৱেশ্যন নম্বৰ 5
if a raised to b equal to 2 raised to 3, b raised to c equal to 4 raised to 5 and c raised to d equal to 6 raised to 7, find a raised to b raised to c raised to d. ঠিক আছে, এইটো ইজি কুৱেশ্যন। ঠিক আছে, ইয়াত কি দিছে, a raised to b equal to, এইটো চাওক, a raised to b equal to 2 raised to 3 আৰু b raised to c equal to 4 raised to 5 আৰু ইয়াত c raised to d is equal to 6 raised to 7। আমাক কি ফাইন কৰিব দিছে, a raised to b raised to c raised to d ফাইন কৰিব দিছে, হয়নে? এইটো ফাইন কৰিব দিছে। ঠিক আছে, বুজি পাইছে? এতিয়া কি কৰিব চাওক, a raised to b raised to c raised to d, তো আমাক কি দিছে, a raised to b ইকুৱেল কিমান দিছে, 2 raised to 3, b raised to c কিমান দিছে, 4 raised to 5, 4 raised to 5 আৰু c raised to d কিমান দিছে, 6 7, 6 raised to 7, হয়নে? ইয়াত কি আছে, খালী আছে, ইয়াতো 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 খালী আছে, হয়নে? ইয়াত কি বহিব আপোনাৰ, ইয়াত 3টো ইয়াত আহি যাব, হয়নে? আকৌ ইয়াত 3টো আহি যাব, এই যে ওচৰটো 3টো ইয়াত আহি যাব, ইয়াৰ 3টো আকৌ ইয়াত আহি যাব, হয়নে? ইয়াত খালী আছে, ওচৰত কি আছে, 4 আছে, 4টো ইয়াত আহি যাব, ইয়াত খালী আছে, কি কয় 5টো ইয়াত আহি যাব, হয়নে? 5টো ইয়াত আহি গ'ল, 6টো ইয়াত আহিব, হয়নে? আকৌ ইয়াতো 6 আহিব। ঠিক আছে, বুজি পাইছে? এতিয়া কি হ'ব, এইটো চাওক, 3টো ইয়াতো আছে, ইয়াতো আছে, ইয়াতো আছে, হয়নে? ইয়াত 6 আছে, আমি কাটাকাটি কৰিব পাৰিম। 3 চাওক, 3 কেইবাৰ যাব, ইয়াত দুবাৰ যাব, হয়নে? 3 2 গুণ 6, 3 এগুণ 3, এইটো কাটা যাব, 3 এগুণ 3, 3 2 যা 6, 3 1 যা 3, 3 2 যা 6, কাটা গ'ল, 3 3 3, হয়নে? ইয়াত 6 বাৰ দুবাৰ যাব, মানে এইটো কাটাকাটি কৰিলোঁ। চাওক, 3 2 গুণ 6, 3 এগুণ 3, 3 এগুণ 3, 3 এগুণ 3, ঠিক আছে, তিনিটা আমি কাটিব পাৰিলোঁ, হয়নে? কাটি দিলোঁ, বুজি পাইছে? তাৰমানে আমি কাটি দিছোঁ, এইটো চাওক, 6টো আমি কাটিব পাৰোঁ, গোটেইকেইটাত যদি 6 থকা টাইম গোটেই কাটি দিলোঁ, ঠিক আছে, কিন্তু 3 আছে, চাওক গোটেই 3 আছে, কিন্তু ইয়াত 3 নাই, দিছেনে? এই গোটেইকেইটা 3 কাটি দিলোঁ, একবাৰ যায়, ইয়াত 6ৰ কাৰণে হয়, ইয়াৰ পৰা 3 লৈ ল'লোঁ, সেইকাৰণে এটা থাকিলে, হয়নে? 3 2 গুণ 2, বুজি পালে আপুনি? নে বুজি পোৱা নাই? মই আৰু বুজাই দি আছোঁ, চাওক, এইটো চাওক, এইটো ভেলুটো পুট কৰিলোঁ, বুজি পাইছে? ইয়াত 3 আছে, 3 আছে, 3 আছে, ঠিক আছে, তো ইয়াতো 3 হ'ব লাগে, 3 নাই, 6 আছে, কিন্তু ইয়াত 3 কেইটা আছে, দুটা আছে, ইয়াত এটা আছে, ইয়াত এটা, ইয়াত আছে, আমি কমন ল'লে কি হ'ল, এটা এটা গোটেই কাটা গ'ল, ইয়াৰ পৰা এটা 3 লৈ ল'লোঁ, ইয়াত 3 থাকিলে এটা, হয়নে? মানে 2 আছে, 2 গুণ 3 2 গুণ, হয়নে? 6, তো 2 হৈ গ'ল, ইয়াত 3 হ'ল, 3 কাটা গ'ল, হয়নে? গোটেইকেইটা 3 কাটা গ'ল নাই, ইয়াত 2 থাকিলে, 3 কেইগুণ, ইয়াত 3 এগুণ হ'ল, ঠিক আছে, ইয়াত 3 কেইগুণ 2 গুণ আছে, 6, ঠিক আছে। এতিয়া কি হ'ব, এতিয়া 4 2 যা 8, 8 2 যা 16, 16 হ'ব, ৰেইজ টু 6 4 যা 24, 24 হ'ব, ৰেইজ টু 6 5 যা 30, 7 5 যা 35, এইটো ইনটু কৰি দিলোঁ, এইটো ইনটু, ইয়াত 1 আছে, হয়নে? এইটো 1 হৈ গ'ল, এইটো 1 কাটা কাটি গ'ল, 16 24 35, এইটো ৰাইট এনচাৰ, অপশ্যন নম্বৰ বি। বুজি পাইছে? মই আৰু এক্সপ্লেইন কৰি দিছোঁ, ঠিক আছে। এই চাওক, এ ৰেইজ টু বি ৰেইজ টু চি ৰেইজ টু ডি, হয়নে? ইয়াত কি দিছে আমাৰ, চাওক, এ ৰেইজ টু বি ইকুৱেল টু 2 ৰেইজ টু 3, 2 ৰেইজ টু 3, আৰু কি দিছে আপোনাৰ ইয়াত, চাওক, বি ৰেইজ টু চি ইকুৱেল টু 4 ৰেইজ টু 5, 4 ৰেইজ টু 5, 4 ৰেইজ টু 5, হয়নে? আৰু চি ৰেইজ টু ডি ইকুৱেল 6 ৰেইজ টু 7, 6 ৰেইজ টু 7, হয়নে? এতিয়া আমি কি কৰিলোঁ, ইয়াত চিট খালী আছে যে 3টো আমি ইয়াত বহাই হৈ গ'ল, কেপচাৰ কৰি ল'লে, আকৌ 3টো এটা খালী আছে, 3 বহাই দিলোঁ, ইয়াত খালী আছে 5টো বহাই দিলোঁ, এইটো 5
এই 5টো ইয়াত আহি গ'ল হয়নে ইয়াত খালী আছে 4টো আহি গ'ল ইয়াত হয়নে ইয়াত খালী আছে 6 আহি গ'ল এই খালী আছে আকৌ 6টো ইয়াত আহি গ'ল ঠিক আছে এতিয়া কি হ'ল ইয়াত 6 6 আৰু 6 টাতে কাটি দিলোঁ গোটেইখিনি ইয়াত কমন ল'ম ঠিক আছে ইয়াত 3টো ইয়াতো কমন আছে ইয়াত 3 কেই গুণ এইটো 3 কাটি দিলোঁ 3 কাটি দিলোঁ ইয়াত 3 2 গুণ 6 হয়নে 2 আহি গ'ল কাটা কাটি গ'ল এগুণ ইয়াত একবাৰ আছে এবাৰ গ'ল হয়নে 1 1 এতিয়া ইয়াত কি কৰিলোঁ ইনটু কৰিলোঁ 4 2 জাৰ 8 8 2 জাৰ 16 এইটো ইনটু কৰিলোঁ এইটো আৰু এইটো ইনটু কৰিলোঁ হয়নে এইটো 6 4 জাৰ 24 ৰেজ টু 6 5 জাৰ 30 ৰেজ টু 7 5 জাৰ 35 হয়নে এইটো এনসাৰ হৈ গ'ল আপোনাৰ অপশ্যন নম্বৰ বি বুজি পালে আশা কৰি বুজি পাইছে আপুনি নেক্সট বলক আজি লাষ্ট কুৱেশ্যন ঠিক আছে আজি শেষৰ কুৱেশ্যনটো এইটো আজি আপোনাৰ শেষৰ কুৱেশ্যন হয় ঠিক আছে ইয়াৰ পিছত আপোনাৰ নেক্সট পাৰ্ট ক্লাছ নম্বৰ 3টো আহি আছে ঠিক আছে তাত অলপমান ইয়াতকৈ অলপ ভাল লেভেল কুৱেশ্যন আহিব মানে ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক মই ছল্ভ কৰি আছোঁ যাতে আহা কুৱেশ্যনখিনি আহিব আৰু প্ৰায় আপুনি চাব আছাম গভৰ্ণমেণ্ট এক্সামত সেই SSC CHL CGLৰ যে আছে সেই টাইপৰ কুৱেশ্যনখিনিহে আহে আপোনাৰ ঠিক আছে চ' মই চেষ্টা কৰিছোঁ আপোনাক ইজি পৰা বুজাবলৈ যদি বুজি পাইছে আপুনি বা ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব ঠিক আছে শ্বেয়াৰ কৰি দিয়ক এইটো চাওক ইয়াত কি দিছে ইফ x raised to y equal to 6 raised to 5 y raised to z equal to 9 raised to 4 and z raised to w equal to 2 raised to 3 then what is the value of x z w ইয়াত কি দিছে চাওক ভালকৈ চাব দেই কুৱেশ্যনটো ভালকৈ বুজি ল'ব পটককৈ কওঁতে x দিছে y দিয়া নাই z দিছে w দিছে না y টো দিয়া নাই ইয়াত আমাক কি ভেলু দিছে x raised to y দিছে y এটা আমি সলিউশন কেনে কৰিম চাওক আমাক কি ওলাব দিছে আমি কি দিম x raised to আমি কি লিখো y raised to z raised to w হয় না বহাই দিলোঁ আমাক কি দিছে x raised to y ইকুৱেল কিমান দিছে 6 raised to 5 6 raised to 5 x y ইকুৱেল 6 raised to 5 y z কিমান দিছে আপোনাৰ 9 raised to 4 y z ন 9 raised to 4 আৰু কি দিছে z raised to w z raised to w ইকুৱেল 2 raised to 3 2 raised to 3 বুজি পাইছে ইয়াত একো নাই কাৰণে কি 5 টো বহি গ'ল 5 আহি গ'ল ইয়াত আকৌ 5 টো আকৌ ইয়াত আহি গ'ল হয়নে ইয়াত খালী আছে 4 আহি গ'ল এই 4 টো ইয়াত আহি গ'ল ইয়াত খালী আছে 2 টো ইয়াত আহি গ'ল ইয়াত খালী আছে 9 টো ইয়াত আহি গ'ল হয়নে 9 টো ইয়াত আহি গ'ল ইয়াত খালী আছে 2 টো ইয়াত আহি গ'ল হয়নে বুজি পালা এতিয়া 2 2 ইয়াত নাই হয়নে এইটো কাটিব পাৰিম তো ইয়াত চাওক এতিয়া এইটো চাওক হা no নাই এই 2 টো কাটি দিলোঁ 2 কাটিলোঁ ইয়াত 4 2 গুণ মানে 2 গুণ 4 হয়নে 2 আছে 2 বহাই দিলোঁ এতিয়া 9 6 গুণ কিমান হ'ব 9 5 জাৰ ঠিক আছে এতিয়া আমাক কি ভেলুটো ওলাব দিছে চাওক ফাইন এক্স ৱাই জেড আমাক কি দিছে ফাইন কৰিব দিছে তেৰিকা আমাক কি ওলাব দিছে চাওক তেন্তে হোৱাট ইজ দ্য ভেলু অফ এক্স ৱাই জেড আমাক কি দিছে এক্স ৰেইজ টু জেড ৰেইজ টু ডাব্লিউ ওলাব দিছে হয়নে এইটো চাওক এক্স ৰেইজ টু জেড ৰেইজ টু ডাব্লিউ এক্সৰ ভেলুটো আমাক ওলাব দিছে এই দুটা ইনটু কৰি দিলোঁ 9 কিমান আছে 9 5 গুণ 9 5 45 54 ৰেইজ টু জেডৰ ভেলুটো কিমান 5 4 গুণ 20 হয়নে ৰেইজ টু এই ডাব্লিউ ওলাব দিছে ডাব্লিউ ভেলুটো কিমান আছে 5 2 গুণ 10 10 3 গুণ 30 হয়নে আমাক গোটেইটো ওলাব দিয়া নাই হয়নে আমাক এই তিনিটা ওলাব দিছে এতিয়া পালোঁ 54 20 30 এতিয়া চাওক আমি 2 কাটিব পাৰিম এইটো আমাক এনচাৰ কি আছে কিন্তু এইটো এনচাৰ আছে নাই এনচাৰটো নাই নাই এনচাৰ আমি কি কৰিলোঁ চাওক এইটো আধা কিমান হ'ব 27 হয়নে 2 কাটিব পাৰিম 27 এই 2 কাটিব পাৰিম 10 হ'ব আকৌ এইটো 2 কাটিব পাৰিম 15 হ'ব হয়নে তো আমি কিমান পালোঁ
27 raised to 10 raised to 15 পালোঁ নাই এইটো চাওক অপশ্যনটো কিহত আছে চাওক অপশ্যন নম্বৰ বি ৰাইট এনচাৰ ইজ অপশ্যন বি বুজি পালে এইটো চাওক মই আৰু এবাৰ বুজাই দি আছোঁ আপোনাক দেই এইটো চাই লওক এইটো চাওক আমাক কি দিছে x raised to y equal to 6 raised to 5 y raised to z equal 9 raised to 4 হয়নে z equal to zw equal to 2 raised to 3 তো আমি কি ওলাইছোঁ হোৱাট ইজ দ্য ভেলু অফ x z w ওলাব দিছে ঠিক আছে তো আমি কি লিখিলোঁ x y z w কেলৈ লিখিলোঁ x y দি আছে y z দিছে আৰু z w দি আছে কাৰণ w আছে কাৰণ w লিখিলোঁ ঠিক আছে z w তো x প্ৰথম কি দিছে x y equal to 6 দিছে 6 raised to 5 তো আমি x y equal to লিখিলোঁ 6 raised to 5 লিখিলোঁ হয়নে এইটো লিখিলোঁ চাওক লিখিলোঁ তাৰপিছত কি দিছে আপোনাৰ y raised to z equal 9 raised to 4 এই 9 raised to 4 বহাই দিলোঁ হয়নে আকৌ z raised to w equal to কি দিলোঁ 2 raised to 3 কৈছিলে সেইকাৰণে 2 raised to 3 বহাই দিলোঁ z w ঠিক আছে এই খালী ঠাই যে আছে এই 5টো এটা আহি গ'ল আকৌ ইয়াত খালী আছে কাৰণে 5টো এটা আহি গ'ল হয়নে ইয়াত খালী আছে 9টো ওচৰত আহি গ'ল ইয়াত খালী আছে কাৰণে 4টো ইয়াত আহি গ'ল হয়নে ইয়াত ছেম 2 আহি গ'ল ইয়াত 2 আহি গ'ল এই 2টো ইয়াত আহি গ'ল ঠিক আছে চ' আমি কি কৰিলোঁ এতিয়া আমি 2 ইয়াত আছে 2 নাই ইয়াত কিন্তু 4 আছে কাটিব পাৰি সেইকাৰণে এইকেইটা কাটি দিলোঁ হয়নে 2 ইয়াত 2 আহিলে হয়নে কাটি কৰিলোঁ 2 আহিলে মানে কমন আৰু বুজিছেনে যেনেকৈ আহিছে আমি কমন যদি ল'ব পাৰি কাটি দিব পাৰি তো আমি কি কৰিলোঁ এতিয়া আমাক কি ওলাব দিলে x raised to z raised to y w আমাক গোটেইখিনি ওলাব দিয়া নাই গোটেইখিনি ওলালে আপুনি গোটেইখিনি ইনটু কৰিলে ওলাই গ'ল হয় ঠিক আছে কিন্তু আমাক কি ওলাব দিছে x y আৰু z ওলাব দিছে হয়নে তো x z আৰু w চৰি আমাক x z আৰু w ওলাব দিছে হয় নাই এইটো ভুল আছে দেই ক্ষমা কৰি দিব এইটো ভুল আছে এইটো ভুল আছে এইটো চাওক x z w ওলাব দিছে x z w এইটো ভুল আছে দেই x y z নহয় x z w হয় এইটো চাওক s z w কি দিছে আমাৰ এইটো চাওক এইটো ইনটু কৰি দিলোঁ 54 পালোঁ 9 6 54 লিখিলোঁ হয়নে আকৌ আমাৰ জেডৰ ভেলুটো কি লিখিলোঁ 5 4 20 20 হৈ গ'ল 20 পালোঁ হয়নে আকৌ জেড w ভেলুটো কি পালোঁ আমাৰ 5 2 গুণ 10 10 3 গুণ 30 পালোঁ হয়নে এইটো পালোঁ এইটো আমি ভাঙিব পাৰি চাওক হয়নে এইটো আধা ইয়াতো তিনিটা ডিভিজিবল দুয়েৰে গোটেইকেইটা ডিভিজিবল হয়নে সেইকাৰণে 27 পালোঁ এইটো 2 ডিভিজিবল কৰোঁ 10 পালোঁ এই ডিভিজিবল কৰোঁতে 15 পালোঁ তো আমাৰ এনচাৰটো হ'ল 27 10 15 অপশ্যন নম্বৰ বি ইজ ৰাইট এনচাৰ আশা কৰিছোঁ আপুনি বুজি পাইছে ঠিক আছে ভিডিঅ'টো চাই ভাল পালে চ' যদি ভিডিঅ'টো যদি ভাল পাইছে চ' আজিৰ কাৰণে ইমানেই আছিলে আপোনাৰ থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' ঠিক আছে যদি ভিডিঅ'টো চাই যদি ভাল পালে অনুগ্ৰহ কৰি লাইক এটা কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক ঠিক আছে চ' বেল আইকনখন দবাই দিব মোৰ নেক্সট ভিডিঅ' আহি আছে ঠিক আছে 2 দিনত মই আপোনাৰ ভিডিঅ'খন ৰিলিজ কৰিম 2 ভিডিঅ' আৰু দিম ঠিক আছে ছেম টপিকছৰ ওপৰত মই আৰু কেইটামান আনিব বিচাৰিছোঁ ইম্পৰ্টেণ্ট কুৱেশ্যন তো মই নিবিচাৰোঁ যে আপুনি কিছুমান ভিডিঅ' টপিকছটো মিছ হৈ যায় ঠিক আছে য' এক্সামত আপুনি নোৱাৰে চ' ট্ৰাই কৰি থাকক প্ৰেক্টিছ কৰি থাকক চ' আপুনি নিশ্চয় ছাকচেছ পাব আৰু এটা চাকৰি ল'ব লাগিব এই বছৰত এইটো চান্স নিদিব গল্ডেন চান্স হয় ঠিক আছে চ' আশা কৰিছোঁ বুজি পালে থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' থেংক ইউ